এভৰিৱান মই গৈ আছোঁ এতিয়া সৰস্বতী পূজা এখনলৈ কিন্তু সৰস্বতী পূজা যিহেতু এবাৰ দুদিনীয়া আৰু আজি দিনৰ প্ৰায় 12 বজাৰ পিছতহে সৰস্বতী পূজাৰ আজি তিথিটো পৰিছে কাইলৈলৈকে আছে চ' মই গৈ আছোঁ মই আহিছোঁ আজি বাৰ লগত চ' এয়া বাই নিজে ড্ৰাইভ কৰি আছে এয়া চাওক এইজনী বা ড্ৰাইভ কৰি আছে আৰু এয়া হ'ল এইজনী বাৰ ছোৱালী পাহি আৰু এয়া হ'ল বিশাখা এয়া বিশাখা আমি ক'ত গৈ আছোঁ আজি হা কোৱা আজি আমি সৰস্বতী পূজালৈ গৈ আছো য'ত ভণ্টিৰ ঘৰত পাতিছে সৰস্বতী পূজা তালে চ' আপোনালোকে আমি গৈ আছোঁ পূজাত চ' দেখিছে নহয় বাৰ লগতে মই আহিছোঁ আজি এতিয়া আমি তালৈ গৈ আছোঁ মালিগাঁৱত থাকে ভণ্টি চ' মালিগাঁৱলৈ গৈ আছোঁ মালিগাঁৱত গৈ আপোনালোকক সকলোখিনি দেখুৱাম আমি কি কি কৰোঁ আজি পূজাত আকৌ এবাৰ কৈছোঁ যিহেতু দুদিনীয়া তিথি পৰিছে আজি 12 বজাৰ পিছৰ পৰা তিথিটো পৰিছে চ' সেইকাৰণে অকণমান দেৰিকৈ ওলাইছোঁ যিহেতু আজি দেওবাৰে ঘৰত বহুখিনি কামো থাকে গোটেইখিনি কাম কৰি মেলি আজৰি হৈ আহিছোঁ চ' আমি তালৈ গৈ পাই আপোনালোকক দেখুৱাই আছোঁ আজি দিনটোত কি কি কৰোঁ পূজাত ঠিক আছে তেন্তে ব'লক মোৰ লগত আপোনালোকেও ভণ্টিৰ ঘৰত মই আপোনালোক কৈছিলোঁ নহয় মই মালিগাঁৱলৈ গৈ আছোঁ ভণ্টিৰ ঘৰত সৰস্বতী পূজা চ' এয়া ভণ্টি চাওক সৰস্বতী পূজাৰ দিনাখন তুমি যে নাইটি কেলে মই মানে ৰখি আছো তোমালৈ আকৌ আৰু আপোনালোকক আৰু এটা মই একদম বহুত ধুনীয়া এটা বস্তু দেখাম দেই চাব দেই এইজনী চাওক এইজনী হ'ল মোৰ ভণ্টিৰ ছোৱালী হাই কৈ দিয়া হাই এইজনী হ'ল হাই নাই কৈ দিয়া উমা কৰি দিয়া এটা মোক চুমু দি দিয়া চুমু এটা দিয়া মা নিদিয়ে দেখিছে লাজ কৰি অকণমান আৰু এজনী আছে দেই আজি যাৰ নামত আচলতে ইয়াতে পূজা কৰা হৈছে বাৰ ছোৱালী এইজনী হ'ল দিশা আৰু এইজনী হ'ল মোৰ বাটো ভিডিঅ' ড্ৰাইভ কৰি আছিলে ভালকে দেখা নাছিলে আপোনালোকে এইজনী হ'ল বা কিবা কবি আজি সৰস্বতী পূজা উপলক্ষে আমি গোটেই কেইগৰাকী বাই ভনী একেলগ হৈছোঁ মানে ভিডিঅ'টো চাই থাকিব ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে ধমাকেদাৰ হ'ব চ' গম পালে নহয় আজি ভিডিঅ'টো ধামাকাদাৰ হ'ব চ' আজি কি কৰিম বুলি ভাবিছা আজি আমি পূজা কৰিম ল'ৰা ছোৱালীক শিকাম আমি কেনেকৈ সৰস্বতী পূজা কিছুমান স্কুলতো আজিকালি পূজা নকৰি চ' সেইকাৰণে ঘৰতে কৰিম পূজা তো দেখাম যে মা সৰস্বতীকে আমি পূজা কৰিব লাগে বিদ্যাৰ দেৱী তাৰপিছত খিচিৰি লাবৰা সৰস্বতী পূজা বুলি ক'লে নহয় সৰস্বতী পূজা নহয় বুলিয়ে কয় গতিকে ভিডিঅ'টো আপোনালোকে এণ্ডিং শেষলৈকে চাব কি কি কৰোঁ কি নকৰোঁ সকলোখিনি গম পাব চ' এতিয়া অলৰেডি বামুণ আহি পালে তেওঁ দেখিছে কেনেকুৱা ধুনীয়াকৈ সাজু কৰি আছে মাৰ প্ৰতিমা দেৱী মাক ৰাখিবলৈ ধুনীয়াকৈ তেওঁ ৰেডি কৰি আছে আৰু যিহেতু কৈছোঁৱে মই যে আজি তিথিটো বহুত দেৰিকৈ লাগিছে 12 বজাৰ পিছত গতিকে বামুণেও বহুত তেওঁ দেৰিকৈ আহিছে কাৰণ তিথিৰ আগতো পূজা কৰিলে একো লাভ নহ'ব সেইবাবে তেওঁ দেৰিকৈ আহিছে ভণ্টিক দেখিব পাৰিছে নহয় ভণ্টিও ৰখি আছে ইমান মৰম লাগিছে ন তাইক আমাৰ গোটেইকেইজনীতকৈ সকলোতকৈ সৰু তাই এয়া দেউ চাওক এয়া দোনা দেখিছে নাই দোনাটো আমাৰ পৰম্পৰা নহয়নে বাৰু কাৰণ আমি দোনা লাগে আমাক যিকোনো পূজাতে হওক সত্যনাৰায়ণ পূজা কওক শিৱ পূজা কওক কিন্তু আজিকালি অৱশ্যে নতুন থাল ওলাইছে দোনাৰ আকাৰত কিন্তু যিমানেই নহওক দোনা বুলি ক'লে এটা বেলেগ এটা ভাল লাগে পূজা লাগে আচলতে দোনা যেতিয়া এনেকৈ ৰেডি কৰা হয় কলমূলৰ যিটো গুৰিটো কাটি আনি এনেকৈ ৰেডি কৰা হয় দেখিছেনে ইমান সুন্দৰকৈ কৰিছে এনেকৈ আমাৰ আগতে যেতিয়া আমাৰ ঘৰতো সত্যনাৰায়ণ পূজা কৰিছিলে আগতে মোৰ মাহঁতৰ ঘৰত আমাৰ দেউতাই কৰিছিলে এইটো এনেকৈ খুব সুন্দৰকৈ কৰিছে আৰু তেওঁৰ লগত এজন যোগালীও আনিছে অৱশ্যে কাৰণ অকলেতো কৰাটো সম্ভৱ নহয় গতিকে যোগালীজনে দেখিছে ন এয়া মা দেৱী মাক চাওক সৰস্বতী দেৱী মা ইমান ধুনীয়া লাগিছে ন কোৱাই হয় শিক্ষাৰ্থীসকলৰ কাৰণে আজি এটা ডাঙৰ দিন বুলি কোৱা হয় এইয়া দেখিছেনে অকণমানিজনী আহি আছে মোৰ ভণ্টিৰ ছোৱালী মই আৰম্ভণিতে দেখুৱাইছিলোৱে নহয় আপোনালোকক অকণমানিজনী আৰু এইফালে দেখিব ৰ'ব এইফালে মোৰ বাজনী বা মোৰ ছোৱালী বিশাখা সেইফালে আছে আপোনাৰ প্ৰিয়ংকা বাৰ ছোৱালী পাহি আমি পাহি বুলি মাতোঁ তাইক যদিও তাইৰ নাম প্ৰিয়ংকা হয় আৰু এইফালেতো চিনিয়ে পাইছে এয়া ময়ে হয় মোকতো নিশ্চয় চিনিয়ে পাইছে বাৰু যি কি নহওক এতিয়া পূজা আৰম্ভ কৰিব আৰু দেৱে এয়া দেখিব পাৰিছে নহয় পূজা আৰম্ভ কৰি আছে তেওঁ মন্ত্ৰ মাতি আছে আৰু এইখন পূজাখন ভণ্টিৰ ছোৱালীজনীৰ নামত পূজাখন ভাবি থৈ দিছিলে কৰিম বুলি বছৰি এখন পূজা গতিকে তাই সেইবাবে তাইৰ কাৰণে এইখন পূজা কৰিছে তাইও বহি আছে তাইক দেখুৱাম ৰ'ব সৰু ছোৱালী নহয় অধৈৰ্য এঠাইত বহি থাকিবই নোৱাৰে
সেইবাবে বহুত দিগদাৰ মানে কি ক'ব আৰু ভণ্টিও এইফালে ভণ্টিৰ টিকলিজনী অকণ মাজে মাজে দিগদাৰ দিছে কাৰণ তাই একো খোৱা নাই যে সেইটো কাৰণে অকণমান দিগদাৰ দিছে আৰু ভণ্টিও ইফালে এবাৰ তাইক ওপৰলৈ লৈ যায় কাৰণ ইহঁতৰ তলত এইটো মানে ঘৰৰ তলত পাতিছে খুব ধুনীয়া জেগা এডোখৰ আছে তাত পাতিছে পূজা এইজনী হ'ল ভণ্টিৰ ছোৱালী আমি দিশা বুলি মাতোঁ তাইক গতিকে এইজনী হ'ল দিশা এবাৰ ক্লাছ 5ত পঢ়ে তাই সৰু ক্লাছ 5ত পঢ়ি দেখাত বহুত ডাঙৰ লাগিছে মেখেলা এযোৰ পিন্ধাই দিছে মাকে সেইটো কাৰণে খুব ডাঙৰ লাগিছে তাইক বাৰু এয়া ভণ্টি সকলোৱে আমি পূজাত বহি আছোঁ আৰু এয়া মোক দেখিছে নহয় বহি আছোঁ পূজাত কিন্তু কৰিব আৰু মাক এটাই আৰু প্ৰাৰ্থনা আৰু গোটেইখিনি যিখিনি শিক্ষাৰ্থী আছে বিদ্যাৰ্থী আছে তেওঁলোকৰ যাতে তেওঁ সকলোকে জ্ঞান দিয়ে মায়ে বুদ্ধি দিয়ে ভালকৈ যাতে পঢ়িব পাৰে এয়া পাহি খুব ফূৰ্তি আৰু সিহঁতৰ সৰস্বতী পূজা দিনটোৱে এনেকুৱা নহয়নে বাৰু দিনটোত ইমান খুব বেছি ভাল আগতে আমিও যেতিয়া স্কুলত বা কলেজত পঢ়ি আছিলোঁ সেই দিনটোৰ কাৰণে ৰখোঁ খুব ভাল লাগে আৰু কি ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি খুব ধুনীয়াকৈ যাওঁ আৰু দেই খুব বেছি ভাল লাগে কিন্তু এয়া আজিকালি আৰু আমাৰ ছোৱালীকেইজনী আৰু সিহঁতকে আৰু আমি সৰস্বতী পূজালৈ সিহঁতকে সজাই পৰাই লৈ আহোঁ অৱশ্যে আজি ভণ্টিৰ তাত যিহেতু আহিছোঁ বেছিভাগ মই মেখেলা চাদৰ পিন্ধোৱা নহ'ল কাৰণ দিনটো থকা হ'ব যিহেতু সেইবাবে তাইক মেখেলা চাদৰ পিন্ধা নহ'ল এয়া দেখিছেনে কিতাপ এইটোতো আমাৰ পৰম্পৰা আমি মানি আহিছোঁ ন যে কিতাপ কলম আমি দেৱী মাৰ প্ৰতিমাৰ আগত থৈ দিওঁ কৈ যে তেওঁৰ আশীৰ্বাদ থাকে বুলি কয় এয়া বন্তি জ্বলি আছে চাকি ইমান সুন্দৰ পৰিৱেশ ন এনেকুৱা ভাল লাগে আপোনালোকেও এবাৰ সৰস্বতী পূজা কেতিয়া কৰিব বা কেতিয়া সেৱা কৰিব আজি নে কাইলৈ মই অৱশ্যে আজি কৰিলোঁ ময়ো কৰিলে আমাৰ বিশ্বাসাও কৰিলে কিন্তু মই আজি অৱশ্যে ঘৰত একো নকৰিলোঁ সৰস্বতী পূজা বুলি আজি অকল বিশ্বাসা কৰিলোঁ যে তাই অকণমান নিজৰ পঢ়া টেবুলখন অকণমান ধুনীয়াকৈ কৰি থৈ দিলে কিন্তু কাইলৈহে মই ৰাতিপুৱা 9 বজাৰ আগতেই অলপমান মন্দিৰত শৰাই এভাগ দিম বুলি ভাবিছোঁ ঘৰৰ মন্দিৰতে অলপ পায়স বনায়ো আগবঢ়াই দিম যিহেতু গোটেই বছৰটো মাৰ আশীৰ্বাদ থাকে বিশ্বাসাৰ ওপৰত অকল বিশ্বাসা বুলিয়ে নকওঁ সকলো বিদ্যাৰ্থী বা শিক্ষাৰ্থীৰ ওপৰতে যেন সকলোৰে আশীৰ্বাদ থাকে এয়া দেখিছে পূজা কৰি আছে দেৱে ইমান ভাল লাগিছে নহয়নে বাৰু এয়া চাওক কি সুন্দৰকৈ কৰি আছে তেওঁ পূজা তেওঁ ইমান ধুনীয়াকৈ পূজা কৰিছে ভাল লাগে দেৱী মাক দেখিছেনে কিমান যে ভাল লাগিছে মই আশীৰ্বাদ কৰক আৰু সকলোৰে ওপৰতে সকলোৰে যেন গোটেই বছৰটো ভালে ভালে যায় আৰু মই এইফালে প্ৰাৰ্থনা কৰি আছোঁ আৰু এইজনী ভণ্টিৰ টিকলিজনী তাই এঠাইত নাথাকে আৰু এবাৰ ইফাল চব ফালে বাগৰি আছে আৰু মুঠতে দিগদাৰ দিছে বেছি সৰু ছোৱালী যে একো খোৱাও নাই এয়া পূজা আমাৰ শেষ হ'ল এতিয়া আমি খিচিৰি খাবলৈ ওলাইছোঁ অৱশ্যে গোটেই দেখুওৱা নহ'ল আপোনালোকক চব্জি আছিলে চব্জি খিচিৰি বিলাহী টক পায়স সকলোখিনি আছিল কিন্তু গোটেইখিনি দেখুওৱা নহ'ল কাৰণ কৈছোঁৱে নহয় খিচিৰি চব্জি বিলাহী টক মেণ্ডেটৰী সৰস্বতী পূজাৰ দিনা গতিকে সেয়া এতিয়া খাবলৈ ওলাইছোঁ আৰু বাও আছে আমি গোটেইখিনি একেলগে খাম বিশ্বাসাহঁতেও আমাৰ ওচৰতে ছাইডতে খাই আছে তো এতিয়া আমি খালোঁ খাই বৈ আমি ওলালোঁ এতিয়া খিচিৰি খাই এতিয়া আমি ঘৰলৈ যাম বাৰ লগতে যাম বাই আমাক ড্ৰপ কৰি দিব তাৰপিছত বা যাব কাৰণ বা সাতগাঁৱত থাকে যিহেতু তাই সাতগাঁৱলৈ যাব গতিকে আজিলৈ এই ব্লগটো এইখিনিতে শেষ কৰিছোঁ পুনৰবাৰ এনেকুৱা ধৰণৰ ব্লগ লৈ আহিম আপোনালোকৰ মাজলৈ তো সদায় চাই থাকিব আৰু যদিও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ আজি বাই